हेलो एवरीवन बहुत दिनों मূৰত এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ফাইনেলি মোৰ মানে বৰ ভাল লাগিছে আজি। অলপ হ'লেও মোৰ মনৰ আশাবোৰ কিবা এটা পূৰ হোৱা যেন লাগিছে আৰু এয়া অলপ চলপ কি হ'ব আপোনালোকক 26 আগষ্ট 2024ত দেখুৱাইছোঁ ফাইনেলি লুকটো কি হ'বগৈ। কিন্তু আজি অলপ চলপ মানে কনফিউজন হিচাপে আপোনালোকক যিসকলে মোৰ সেইটো জানে তেওঁলোকে গম পায়ে কি হৈ আছে বস্তুটো। কিন্তু এইটো কিহৰ কাৰণে ৰুমটো বনাইছোঁ এক্সট্ৰাকৈ আপোনালোকক দেখুৱাইছোঁ। ভাল লাগিছেনে কমেণ্টত জনাব। মোৰ আশাৰ সপোনটো ফাইনেলি হ'বলৈ ধৰিছে। এয়া মানে খিৰিকীখনো হৈ গ'ল, আজি প্ৰটিন কাটি পেলাই হৈ গ'ল আৰু দেখিবলৈ ৰুমটো ইমান ধুনীয়া লাগিছে। মোৰ মানে একদম বেলেগ ভাল লাগিছে মনটো আৰু সেইটো কাৰণে অলপমান আপোনালোকক দেখুৱাইছোঁ। আৰু তলফালে কি কৰিবলৈ আছে সেইখিনি আপোনালোকক দেখুৱাম। কাইলৈ এইখিনি কাম কৰিম আমি দুটাই আৰু মানে আৰু কি আৰু হৈছে আৰু যিমানে যি নহওক আমাৰ মনৰ সপোনটো পূৰ হ'বলৈ গৈ আছে। ফাইনেলি 24 তাৰিখে আপোনালোকক দেখুৱাই আছোঁ দেই। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। বাই।